ইউটিউবৰ সকলো দৰ্শকক মই স্পেচিয়েলি এছকে ফাৰ্মিং টিপছ চেনেললৈ স্বাগতম জনাইছোঁ। এয়া মই প্ৰথমবাৰ আপোনালোকৰ কাষ চাপিছোঁ আপোনালোকৰ অতি প্ৰিয় মাধ্যম ইউটিউবৰ যোগেদি। মোৰ এই চেনেলৰ যোগেদি আপোনালোকে জানিবলৈ পাৰিব নিবনুৱা সমস্যা সমাধানৰ আন আন বহুতো দিশ সম্পৰ্কে। বৰ্ধিত জনসংখ্যাৰ লগতে বৃদ্ধি হৈছে আমাৰ দেশৰ নিবনুৱা। গতিকে নিবনুৱা সমস্যা সমাধানক লৈ আজি বহুতো লোকে হাবাতৰি খাবলগীয়া হৈছে। গতিকে মোৰ এই চেনেলৰ যোগেদি জনাম আপোনালোকক নিবনুৱা সমস্যা সমাধানৰ আন আন বহুতো দিশ সম্পৰ্কে। গতিকে এতিয়া আপোনালোকে মোৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰি লওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক যাতে যেন আপোনাৰ লগতে আনেও যেন উপকৃত হ'ব পাৰে। লগতে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি প্ৰয়োজন হয় আপোনালোকে ডিছলাইকো কৰি দিব, কিয়নো তেতিয়াহে মই আপোনালোকৰ মনৰ প্ৰতিক্ৰিয়া বুজি পাম আৰু মোৰ ভিডিঅ' বনোৱাত আৰু অধিক সহায়ক হ'ব। গাহৰি পালন এক লাভদায়ক ব্যৱসায়। গতিকে আমি গাহৰি পালন কৰি আমি স্বাৱলম্বী বা স্বনিয়োজিত হ'ব পাৰোঁ। আমি যদি 2019 চনলৈ উভতি চাওঁ, 2019 চনত আমাৰ অসমৰ গাঁওসমূহ গাহৰিৰ বজাৰ সদৃশ আছিল। তেতিয়া এখন গাঁৱতে শ গাহৰি পোৱালি উৎপাদিত হৈছিল। তথাপি সেই সময়ত গাহৰি পোৱালি যি উৎপাদন, সেই উৎপাদিত গাহৰি আমাৰ অসমৰ বজাৰত যি অভাৱ তাক পূৰ কৰিব পৰা নাছিল। তথাপি সেই সময়ত অসমত উৎপাদিত গাহৰি অসমৰ বজাৰত যি অভাৱ তাক পূৰ কৰিব নোৱাৰাৰ বাবে ভাৰতৰ আন আন ৰাজ্যৰ পৰা কোটি কোটি টকাৰ গাহৰি অসমলৈ আমদানি কৰা হৈছিল। কিন্তু 2020 চনত যেতিয়া আফ্ৰিকান চুইম ফিভাৰ নামৰ এক মাৰাত্মক গাহৰিৰ ৰোগ অসমলৈ আহিছিল, তেতিয়া প্ৰায় অসমত 75% গাহৰি মৃত্যুবৰণ কৰাৰ ফলত এতিয়া অসমৰ যি গাহৰিৰ অভাৱ, সেই গাহৰিৰ অভাৱ বহুগুণে বৃদ্ধি পোৱাত এতিয়া আমাৰ অসমৰ যি গাহৰি বজাৰ সেয়া আমাৰ কাৰণে যথেষ্ট ভাল। সেয়ে আমি এতিয়া যিকোনো প্ৰক্ৰিয়া নহওক আমি গাহৰি পুহি লাভৱান হ'ব পাৰোঁ। যদি গাহৰি পালন এক লাভদায়ক ব্যৱসায়, ই এটা ব্যয়বহুল ব্যৱসায়ো। সেয়ে বহুতো মধ্যমবৰ্গীয় লোক তেওঁলোকে গাহৰি পালন আৰম্ভ কৰিবলৈ গৈ অৱশেষত আৰ্থিক সমস্যাত ভুগি তেওঁলোকে গাহৰি পালন কৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হোৱা আমি দেখা পাওঁ। গতিকে মই মোৰ এই চেনেলৰ যোগেদি আপোনালোকে কিদৰে কম খৰচতে গাহৰি পালন কৰি সফল হ'ব পাৰিব, এই সকলো কথা মই আপোনালোকক মোৰ এই চেনেলৰ যোগেদি জনাই থাকিম। গতিকে আজিৰ এই ভিডিঅ'টোৰ যোগেদি নিশ্চয় আপোনালোকে উপকৃত হ'ব। গতিকে আজিলৈ আহোঁ।